আবু তাহেৰ বেপাৰী গোলগঞ্জ বিধানসভাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন সংসদীয় সচিব। আজি আবু তাহেৰ বেপাৰীয়ে গোলগঞ্জ বিধানসভাৰ অন্তৰ্গত বিভিন্ন স্থানৰ পৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 4গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উচ্চ শিক্ষাৰ বাবে সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আজি প্ৰথমে ছাগলীয়া হাইস্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জ্যোতিকা মহন্ত আৰু আফছানা পাৰভিন ছিদ্দিকাক সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে জ্যোতিকা মহন্তই আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ 86% নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। জ্যোতিকা মহন্তৰ প্ৰাপ্ত নম্বৰ 519। আফছানা পাৰভিন ছিদ্দিকাই আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ 91% নম্বৰ লাভ কৰে। আফছানা পাৰভিন ছিদ্দিকাৰ প্ৰাপ্ত নম্বৰ 549। ইয়াৰ পিছত প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰীয়ে উপস্থিত হয় আগমনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছালিনুৰ নেহাৰৰ ঘৰত। ছালিনুৰ নেহাৰৰ পিতৃ এজন পেট্ৰল পাম্পৰ কৰ্মচাৰী। দুখীয়া পিতৃৰ সন্তান ছালিনুৰ নেহাৰে আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ 91% নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ছালিনুৰ নেহাৰৰ প্ৰাপ্ত নম্বৰ 547। ইয়াৰ পিছত প্ৰাক্তন বিধায়কগৰাকী উপস্থিত হয় দিন হাজিৰা কৰা লক্ষীমাৰীৰ আইনাল হকৰ ঘৰত। আইনাল হকৰ পুত্ৰ ৰাজিবুল আলীয়ে আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ 87% নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ৰাজিবুল আলীৰ প্ৰাপ্ত নম্বৰ 526।